আজি পূজা ভাগৰ 6 নম্বৰ কেমোটো আছে আৰু এইটো লাষ্ট কেমো মানে এই 6 নম্বৰ কেমোটো পাছতে অহা 26 তাৰিখলৈ আমি যাম বুলি ভাবিছোঁ চেন্নাই ট্ৰেইনত যাম। আগতেও কৈছিলোঁ বাৰু কথাটো। এতিয়া কথাটো হ'ল কি 6টা কেমো পাছত আৰু হয়তো দিব নালাগিবলৈও আছে বা দিব লাগিবলৈও আছে। সেইটো আমি সেই চেন্নাইত গৈ পেট স্কেনখন কৰাৰ পাছতহে গম পাম মানে। গতিকে তাত গৈ পেলাই কি হয় আৰু মানে শংকৰ শ্ৰীনিবাসনে কি কয়, মানে আমি যিজন ডক্টৰক দেখাইছিলোঁ তেখেতৰ নাম শংকৰ শ্ৰীনিবাসন। গতিকে তেখেতে কি কয়, আৰু হয়তো 2টামান দিবলৈও আছে বাৰু দেই। এনেই আপোনাৰ ধৰি লওক 8টা কেমো দিলে 4টা চাৰ্কুল কমপ্লিট হয় বুলি কয়। গতিকে মানে তেখেতে প্ৰথমতেই কৈছিলে যে মিনিমাম 4টা চাৰ্কুলটো দিবই লাগিব। তেখেতে আমি যেতিয়া গৈছিলোঁ এপ্ৰিলত তেখেতে মানে তেনেকৈ কৈছিলে। গতিকে দিলেও মানে আৰু 2টাহে দিব চাগে, বৰ বিশেষো মোৰ মতে দিব নালাগে। আৰু চাই লওঁ কি হয়, ভগৱানক সেইটোকে প্ৰাৰ্থনা কৰি আছোঁ যাতে মানে ইমানতে শেষ হ'লেই হয় কেমো। আৰু পেট স্কেনখন কৰিলে চাগে গম পাম। আজি 2টা আহি আছোঁ আমি যোৰহাটলৈ কেমো ল'বলৈ। পূজাক কেমো লোৱা তাত সোমাই থৈ আহিলোঁ, চব চাইন টাইন কৰি থৈ আহিছোঁ। প্ৰায় এতিয়া 4 ঘণ্টা 4.5 ঘণ্টামান ৱেইট কৰিব লাগিব, সিমান দেৰি লাগি যায়। আৰু তাৰ পাছত ঘৰলৈ যাব পাৰিমগৈ।